অসমখনত হৈছে কি মই একো ধৰিবই পৰা নাই। অসমত দিনে দিনে মক্কেৰামি আৰু হিজৰামি বাঢ়ি গৈ আছে। আপোনালোকে নিজে চাওক অসমত হৈছে কি। অনুভৱী তোমাৰ হৰণ জোনাকী সন্ধিয়াৰ সেমেকা। নমস্কাৰ বন্ধুসকল, সকলোৱে কি খবৰ? স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসম ৰোষ্টাৰ। তোমাৰ হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰ আগমন জোনাকী আকাশত উমলে। চোৱা মুখত হাঁহি তামোল লভা তাতে কয় সাক্ষী। বুঢ়াটোৱে এনেকুৱা যেন কৰিছে যে ই যে ছোৱালীজনীকহে বিয়া পাতিলে। তাৰ যেনেকুৱাখন এক্টিং ফটো আমি এটা সীমা থাকে, যিটো ফটো আমি পাৰ হৈ গ'লে আমি তাক 420 বুলি কওঁ। नजर ना लगे तुझे भोसड़ी वाली। আগৰ গৰু যিফালে যায় পিছৰ গৰু সিফালে যায়। ঠিক তেনেদৰে দুটুখোৱা বাচ্চাকেইটাও এডিকেইটাও পিছে লৈছে। নহয় মানে গুৰুৱে যিখিনি শিক্ষা দিছে ঈশ্বৰে সেইখিনি পালন কৰিছে। তই কি কাক পোৱালি বুলি কৈছিলি? তোৰ নিচিনা বয়সত মোৰ নিচিনা বয়সত তই মাৰ্বল খেল, মই এতিয়া মোৰ নিচিনা বয়সত মই পাবজি খেলোঁ। कौन है ये लोग? कहाँ से आते हैं? মানে মই একো ধৰিবই পৰা নাই অসমত হৈছে কি। দুটুখোৱা বাচ্চাকেইটাও আপোনাৰ পাবজি খেলে, সি নিজে কৈছে। আমি তাৰ যিটো বয়সত আমি স্কুল যাওঁ, স্কুলত গৈ পঢ়া শুনা কৰোঁ, ঘৰত আহি বেগ দলিয়াই আমি ক্ৰিকেট খেলাত ধান্দা কৰোঁ। কিন্তু সিমানতে মানিছোঁ সি যে পাবজি খেলে আমি মানিছোঁ, কিন্তু সেই ল'ৰাটোৰ মুখত ইমানেই অশ্লীল ভাষা আপোনালোকে নিজেই শুনক। তই কাক পোৱালি বুলি কৈছ? তোৰ নিচিনা কুকুৰ মই পিছফালে গু খাবলৈ ৰাখা। तेरे को मादरचोद साली। आली रे आली। बताओ इतना मादरचोद लड़का पैदा करी हूं मैं कि क्या बताऊं। এইটো কথা আচৰিত হৈছোঁ, দুটুখোৱা বাচ্চাটো ইমান সৰু ল'ৰা মুখত অশ্লীল ভাষা। হে বন্ধুসকল, ইমান বেয়া কথা কৈছে। সি ঘৰৰ পৰা শিক্ষা পাইছে নে সি বাহিৰৰ পৰা শিক্ষা পাইছে একো ধৰিবই পৰা নাই। ইয়াক কিন্তু কেনেকৈ ভাল কৰিব পাৰোঁ তাৰ মই চিন্তা কৰি আছোঁ। যদি বন্ধুসকল আপোনালোকে যদি ইয়াক কেনেকৈ ভাল কৰিব পৰা হয় কমেণ্টত নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। লকডাউনৰ সময়ত সৰু সৰু বাচ্চাকেইটা স্কুল যাব নাপায়, ঘৰতে থাকি মোবাইলত ছ'চিয়েল মিডিয়াত ইমানেই বিজি হৈ গৈছে, সিহঁতি ছোৱালী প্ৰেমত পৰি গৈছে। আপোনালোকক মই ভিডিঅ'টো ক্লিপ দেখাইছোঁ। পাবলৈ শকত হ'বলৈ বহুত কষ্ট কৰিছিলোঁ, ভীমকলো খালোঁ, কিন্তু তোমাকো নাপালোঁ, হাগোতেহে বহুত কষ্ট পালোঁ। ছোৱালীটোৱে তাইক পাব পাবে শকত হ'বৰ কাৰণে ভীমকল খাইছিলে, কিন্তু তাইকো নাপালে, কিন্তু হাগোতে বোলে বৰ কষ্ট হ'ল বোলে। সি চাগে এতিয়া মাকৰ গাখীৰ খাওঁতে দিন গৈছে, কিন্তু সি এইটো বয়সতো ছোৱালী পতাবলৈ এৰি দিয়া নাই। মাইনা চকলেটো খাবা এৰি দিলোঁ, বিস্কুটো খাবা এৰি দিলোঁ, পিছত তুমি কিয় মোক এৰি থৈ দিলোঁ? বগাই পোৱালীকেইটা বোলে বিস্কুট খাব এৰি দিলে, চকলেট খাবলৈ এৰি দিলে। কি যে হ'ব পোৱালীকেইটা এইটো বয়সত। মাইনা চকলেটো খাবা এৰি দিলোঁ, বিস্কুটো খাবা এৰি দিলোঁ, পিছত তুমি কিয় মোক এৰি থৈ দিলা? এনেইতো তুমি মোক নুসুধাকে একো কামেই নকৰা, বাট আজিকালি কিয় নাজানো তুমি মোক নুসুধাকে হাগিব গুচি যোৱা। হাগিবলৈ যাওঁতেও তাক সুধি যাব লাগিব। তোক কিয় সুধি নাযায় গম পাৱ? তাই যদি হাগিবলৈ যায় তোক যদি সুধি যায় তইতো পাছে পাছে যাবিয়েই, তইতো তেতিয়া চাই থাকিবি, তেতিয়া তাই হাগা নোলায়। সি মানে এনেকুৱা প্ৰেমিক, ছোৱালীক মানে অকণো স্বাধীনতাই নিদিয়ে। ছোৱালীয়ে মানে হাগিব মুতিব গ'লেও তাক পাৰ্মিশ্যন লৈ যাবহে লাগিব। মোৰ এজন লগৰ আছে, লগৰজনৰ আপোনাৰ ইউটিউব চেনেল আছে ৰাজ ব্লগ বুলি, ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে গৈ এবাৰ চাব, বহুত ভাল পাব ব্লগ চাই। ল'ৰাবোৰক সন্মান কৰিবলৈ শিকা, কাৰণ জীৱনৰ শেষ যাত্ৰাত এই ল'ৰাৰ কাণখনকে সাৰথি হিচাপে ব্যৱহাৰ কৰিব লাগিব।
বেটা মানে ইমানেই হেভি দুখ তাৰ মুখ মেলিছে চোৱা বন্ধুসকল তাৰ মুখখন মেলি গৈছে চোৱা চাবা আকৌ মুখখন মিলোতে মুখত মাখি সোমাই ইপাল ইপাল কৰিব যদি ভিডিঅ'টো অকণমান চাই আনন্দ পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ